নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভাবিছোঁ অকণমান ৰুমটো চাফা কৰোঁ। সেইকাৰণে ভাবিলোঁ এনেই আছোঁ যিহেতু ব্লগটোকে বনাই দিওঁ। চ' আপোনালোকেও চাই নিশ্চয় ভাল পাব বুলি আশা থাকিল। চ' বোলো এতিয়া ৰুমটো ধুনীয়াকৈ সাৰি মুচি লওঁ। আৰু এইটো হৈছে মোৰ ৰুমটোৰ বৰ্তমান অৱস্থা। এনেকুৱা হৈ আছে। এতিয়া মই ধুনীয়াকৈ ইয়াক চিডিল কৰি লওঁ, কাৰণ এইকেইদিন সময়ৰ অভাৱৰ কাৰণে মই একো এটা কৰিব পৰা নাছিলোঁ। চ' ব'লক এতিয়া আৰু এয়া ধুনীয়াকৈ মোৰ ৰুমটো মোচা হৈ গ'ল। এয়া মুচি মেলি ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ। আৰু এতিয়া বলক ভিতৰলৈ লৈ যাওঁ আপোনালোকক। মোৰ ধুনীয়াকৈ যিহেতু কামখিনি হৈ গ'ল, এতিয়া মই গা পা ধুই আহিলোঁ। আৰু এতিয়া যিহেতু ভাত খাব লাগিলে, চ' মই কালি ৰাতিয়ে ভাতত পানী দি পেলাই থৈ দিছিলোঁ, পঁইতা ভাত খাম বুলি পেলাই। যিহেতু বহুত খাব মন গৈ আছিলে, চ' এতিয়া মই সেইটোৱে খাম। আৰু মই ভাজি চাজি এনেকৈ বনাই দিলোঁ। মোক আৰু এটা কথা কৈ দিওঁ এইখিনিতে, আপোনালোকক যদি বিয়েডৰ লেচন প্লেন লাগে তেনেহ'লে মোক কমেণ্ট কৰিব। মই তাৰ ওপৰতো ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। তো আপোনালোকে কমেণ্ট কৰিলে ভাল লাগিব যদি আপোনালোকে বিচাৰে। এতিয়া আহি গ'লোঁ মই কিটচেনলৈ। আৰু এয়া মই ভাত কেৰেলা আৰু আলু ভাজি আছোঁ পঁইতা ভাতৰ লগত খাবৰ কাৰণে। এইফালে এয়া পঁইতা ভাতখিনি এইফালে থৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ৰেডি কৰি লওঁ, দেন দেখাই আছোঁ ৰ'ব। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ খাই লওঁ, দেন মই কাপোৰ মেলিব যাব লাগিব। আৰু গোটেই কামবোৰ কৰি মেলি এতিয়া মই লেচন প্লেন বনাই আছোঁ। উপায় নাই গাইছ, এইখিনিতো কৰিবই লাগিব যিহেতু বিএড কৰি আছোঁ। আৰু যি নহওক আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে জনাব। যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।